Everyone, welcome to Star Academy. Guys, আজি আমি most important এটা টপিক লৈ আছো যেটো টপিকৰ পৰা আমাৰ বাৰে বাৰে প্ৰশ্ন আহিয়ে থাকে যিকোনো এক্সামত আৰু এইখিনি হৈছে আমাৰ ইম্পৰ্টেন্ট এইখিনি প্ৰশ্ন কি হয় ৰিপিটেড আহি থাকে এইখিনিৰ পৰা বেলেগ হিমান নাহে কিন্তু এইখিনিৰ পৰা বহুত প্ৰশ্ন আহে আৰু এইখিনিয়ে থাকে পৰীক্ষাত গতিকে আজি সম্পূৰ্ণ ভিডিওটো চাব কি আছে নাম্বাৰ অফ প্লেয়াৰ্স ইন সাম পপুলেশন স্পোর্টস ইয়াত কি আছে খেলৰ নাম এইকেইটা খেলত টোটাল প্লেয়াৰ কেইজন থাকে যেনেকৈ হকি ফুটবল ক্ৰিকেট এই হকি ফুটবল ক্ৰিকেট টোটাল কেইজন প্লেয়াৰ থাকে এই তিনিটাত কি থাকে 11 জন মানে ফুটবলতো কি থাকে 11 জন থাকে পিছত ক্ৰিকেটতো কি থাকে 11 জন থাকে পিছত হকিত 11 জনে থাকে সেইকাৰণে মই একেলগতে লিখি দিছো 11 জন পিছত আছে কি ওয়াটাৰ পোলো এই খেলত কিমান জন প্লেয়াৰ থাকে এই ওয়াটাৰ পোলত কিমান জন প্লেয়াৰ থাকে পিছত কি ওয়াটাৰ পোলত কিমান জন প্লেয়াৰ থাকে বহুত ইম্পৰ্টেন্ট প্ৰশ্ন গতিকে এটোৰ উত্তৰ কি হ'ব 7 জন থাকে ওয়াটাৰ পোলো পিছত আছে বহুত ইম্পৰ্টেন্ট এটো পৰীক্ষাত আমাৰ আহিছিলে কোনটো ডাইৰেক্ট ৰিক্ৰুটমেন্ট পৰীক্ষাত আহিছিলে এই প্ৰশ্নটো কি খুকু খেলত কিমান জন প্লেয়াৰ থাকে খুকু খেলত কিমান জন প্লেয়াৰ থাকে আমি নিশ্চয় জানো এটো 9 জন প্লেয়াৰ থাকে পিছত আছে বাস্কেটবল 4 নম্বৰ বাস্কেটবলত কিমান জন প্লেয়াৰ থাকে বাস্কেটবলত কিমান জন প্লেয়াৰ থাকে এটো বহুতে জানে বাস্কেটবলত কিমান জন প্লেয়াৰ থাকে 5 জন প্লেয়াৰ থাকে পিছত আছে কি ভলিবল এই ভলিবলত টোটাল প্লেয়াৰ কেইজন থাকে ভলিবলত টোটাল প্লেয়াৰ থাকে কেইজন 6 জন পিছত আছে বক্সিং তো সকলোৱে জানে বক্সিংত টোটাল কিমান জন প্লেয়াৰ থাকে বক্সিং খেলত টোটাল কিমান জন প্লেয়াৰ থাকে 1 পিছত আছে ব্ৰিজ এটা খেলৰ নাম আনকমন খেল বুলি বহুতে আনকমন বুলি কয় এটো খেল মই জানামতে ব্ৰিজ এই ব্ৰিজত কিমান জন প্লেয়াৰ থাকে গতিকে এটো কি এটো বহুত ইম্পৰ্টেন্ট মনত ৰাখিব ব্ৰিজ খেলত কিমান জন প্লেয়াৰ থাকে কি হ'ব 2 জন বহুত ইম্পৰ্টেন্ট প্ৰশ্ন এতে কি এনেকে মনত ৰাখিব যে হকি ফুটবল ক্ৰিকেট টোটাল 11 জন প্লেয়াৰ থাকে পিছত ওয়াটাৰ পোলত 7 জন প্লেয়াৰ থাকে পিছত কুকু 9 জন পিছত বাস্কেটবলত 5 জন প্লেয়াৰ থাকে ভলিবলত 6 জন প্লেয়াৰ থাকে বক্সিংত এজনে থাকে সকলোৱে জানে পিছত ব্ৰিজত 2 জন বহুত ইম্পৰ্টেন্ট এইখিনি গতিকে আপোনালোকে যদি যিকোনো এক্সামত এপিডিসিএল হওক পিছত ডিএসএস হওক বা যিকোনো অসমৰ বিভিন্ন অসম মানে কি গোটেই ভাৰতবৰ্ষ যিখিনি আমাৰ অসমৰ বাহিৰতো পৰীক্ষা হয় যেনেকৈ এসএসসি ইউপিএসসি এইবিলাকত হয় এইখিনি প্ৰশ্ন আহিয়ে থাকে গতিকে অসমতো আহেই গতিকে আমি যেনেকৈ এসএসসি এক্সাম তাতেও আহি যায় পিছত ইউপিএসসি এসএসসি এইবিলাকত আহি যায় এপিডিসিএল স্বাস্থ্য বিভাগৰ যিবিলাক পৰীক্ষা আছে সেইবিলাকক মানে এইখিনি ইম্পৰ্টেন্ট গতিকে ইয়াত কেইটা আছে 7টা এই 7টা যদি আপোনালোকে পঢ়ে নিশ্চয় এই 7টাৰ পৰা যদি এক নম্বৰৰ কাৰণে আহে এটা তেতিয়া এই মোৰ ভিডিওৰ পৰা আহিব 100% শিওৰ পিছত যদি 2 নম্বৰৰ কাৰণে আহে দুটা প্ৰশ্ন যদি আহে এই মোৰ ভিডিওৰ পৰা আহিব 100% শিওৰ গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাব দুনিয়াকে এবাৰ ভিডিওটো দুনিয়াকে চালে কি আমাৰ গোটেইখিনি উত্তৰ মনত থাকি যাব গতিকে সম্পূৰ্ণ ভিডিওটো চাব থ্যাংক ইউ জয় আই অসম